নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু বাইকখনো লেতেৰা হৈছে, কালি গোটেই বজাৰ কৰিবলৈ যোৱা বোকা লাগি অৱস্থা বেয়া। অলপ ধুওঁগৈ লগৰ এটা ঘৰত, আমাৰ ঘৰততো মটৰ নাই, এতিয়া আঁতৰিহঁতৰ ঘৰত মানে বাইকখন ধুওঁগৈ, গোটেই লেতেৰা হৈ আছে। তাকে এতিয়া বাইকখন দেখুৱাই দিছোঁ। বাইকখন চব গোটেই অৱস্থা বেয়া, লেতেৰা হৈ আছে, গোটেই চিট এইবোৰ গোটেই লেতেৰা হৈ অৱস্থা বেয়া হৈছে এখন। তাকে ধুওঁগৈ, ভালকৈ ধুই লওঁ। এইখিনি চব বোকা লাগি অৱস্থা বেয়া হৈছে, তাকে ভালকৈ চফা তফা কৰি ধুই লওঁগৈ। বাইকখন ধুই কমপ্লিট হৈ গ'ল, কিন্তু ভিডিঅ' বনাব নোৱাৰিলোঁ, একো ষ্টেণ্ড চিষ্টেণ্ড নাই বনাবৰ কাৰণে, সেইকাৰণে নোৱাৰিলোঁ আৰু ভিডিঅ'টো বনাবলৈ বাইকখন ধোৱা। তাকে আপোনালোকৰ আগত কৈছোঁ আৰু দুখীয়া ইউটিউবাৰ, লাহে লাহে হ'বগৈ আৰু লেতেৰা হৈ থাকিলে মানে নিজে ধোৱাটো তাত সেই জেগাবিলাকত লেতেৰা হৈ আছে, বোকা সোমাইছে, ভালকৈ ধুব লাগিব আকৌ এদিন। কালি বৰষুণ দি একদম চব বৰবাদ হৈ গৈছিলে। তাৰপৰা এতিয়া যাওঁ, লগৰ ল'ৰাবোৰ খেল খেলিব আহিছে, তাকে এতিয়া যাবলৈ ওলাইছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। হৈ গ'ল, ভিডিঅ' ফুলি গ'ল, ভিডিঅ' ফুলি গ'ল। কি কাম হৈ আছে? কি খাই আছে? উই যাব নোৱাৰে। নো বল দিছিল মান ধুনীয়াকে। মাঙা মাটি টকা মানে লাগ জুগৰি চকুত দে। হেতা চলা বল কি পেলাছ? এই মানে মানে থাকিব মানে। ও কিমান আগত মাৰি? কিরে? এই মইনা মে প্যাকেট নি বল। গোল আগো ৰান ল'ব লাগিব এতিয়া অকল। কলিয়া বেটখন লৈ নাতে পাবছিলে বেলেগ। এ আহিছে ৰে মিনু লাগে মাগো কেলা হাও বাটু মাৰব লাগি ন। আহাটো বল নহয় ফুল পা ওলাই আহি গমে নি পাও। গো ঘুমাইছি বল কিটা ইয়া। তকল লগা হাতত দিম আহিব দিয়া। এ দুগল আমি পা ওলাব এতিয়া বেলচামা মনত পেলা। বনা মানে খানি দেচোন। বন্ধুসকল এতিয়া আহি কিনে খেল খেলি আহি ঘৰ সোমালোহি। তাকে এতিয়া আজি মানে মিটুক দিব লাগিব, দেউতা বৰ গাটো ভাল নহয়, তাকে আজি মই দিম। তাকে আজি মানে প্ৰথম দিম আৰু দি পোৱা নাই আগে পিছে, তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু কমেণ্ট নকৰে, কমেণ্ট কৰি জনাবচোন কেনেকুৱা ভাল হৈছে নে বেয়া হৈছে। তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু বেলেগ মানুহ আহি গৈছে তাকে মানে কমেণ্টবিলাক নকয় মানে, যদি ভিডিঅ'টো মানে ভাল হৈছে বেয়া হৈছে ভাল কমেণ্ট কৰি জনাব, তেতিয়াহে মই গম পাম আমুকটো বস্তু বেয়া হৈছে, তেতিয়াহে মই সেই বস্তুটো ভাল কৰিব চেষ্টা কৰিম। জনাবচোন আপোনালোকে কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। ভইচটো পিছত কৰি দিলে হ'ব এইখিনি কাটি সেনেকৈ অচত দে লগাই দুখন দিব লাগিব। দুখন দুখন আঁচ লগাই দে। অঁ হ'ব এতিয়া ভাত দি ল'ম ন। উল্টাকে দে, এনেকৈ দে, এনেকৈ মাটিত দি ল, গিলাচটো গুচাই ল প্ৰথম মাটিত বসুম দি দিয়ে। অঁ ইয়াৰ পৰা লৈ ল আকৌ এনেকৈ ওলাইকে দে। এখনটা দি ভিডিঅ' কোৱালিটিটো বৰ ভাল নহয়, ৰাতি হ'ল কাৰণে আপোনালোকে বেয়া চেয়া নাপাব আৰু আন্ধা মুন্ধা হ'ল। সেই দুইখনটো দি দিয়ে, অলপ লছ কৰি যাম দুইখনত অকণমান দি দিয়ে।
গোটেইটো এদান তাৰপৰা এইবাৰ সি দিয়ে হাতৰ চাদৰ দি অঁ মাটিমাহখিনি দিলে ওলটাকি দে ইটুকা এটুকা দি দিয়া টুকুৰা গোটেই গৰম এইডোখৰতে দি দিওঁ এইডোখৰ গৰম এবাৰ হাতত দি দিম ন মাটিত দে এই লগত নিদিয়ে লগতে কিনাৰত ছাইডত দিব পানী দিব লাগিছিলে তাৰপৰা হালুৱাই দি তাৰপৰা আকৌ পানী দিয়ে পিঠা গুড় কি কৈছে চব দি দে কথাটো এনেকুৱা ধৰণৰ মইতো আগে পিছেতো মিতুক দি পোৱা নাই সেইকাৰণে মানে মাহঁতে চাইডৰ পৰা কৈ আছে তাকে আৰু শুনি শুনি আৰু দি গৈ আছোঁ আৰু মানে আগতে দি পোৱা দিনো মানে বেলেগ কথা আছিলে দেউতা গা ভাল নাই তাকে মই দিব নাপালোঁ যে দেউতাই দিব নাপালে তাকে আৰু আগৰ পৰম্পৰা দিবই লাগিব এতিয়া নিয়মটোতো কৰিবই লাগিব সেইকাৰণে মই নিজে দি ল'লোঁ আৰু বাটি প্ৰায় শেষে হৈছেগৈ আৰু বন্ধুসকল এতিয়া তিল কঢ়াই এইবোৰ দি নো অলপ অলপকৈ চব বস্তু দিব লাগিব এবাৰ গাখীৰ দিওঁ ন ইয়াত দিম মদ দিব মদ দিব লাগিব বসুমতি দি দিছোঁ নষ্ট হ'ব বসুমতি তামোল পাণ দে হাতখন ধুই ল পানী দি দিম হাতখন ধুই ল সিহঁতে চিটুকুনি পেলাই দে চিটুকুনি নপেলাই হাতখন সিহঁতে ধুই পিনে তামোল পাণ দি দিব এইখিনি নে তামোল পাণ তামোল মানে তামোল হিচাপে পানী দে জুকি দিম জুকি দিম নেকি তামোল দুখন পাণ দুখন এখন এখন তাৰপৰা এইবাৰ অকণমান চাইডকেইটা লওঁ বস্তুকেইটা গিলাচ চিলাচ চিৰিছে তাৰপৰা খোৱাটো লৈ দিয়ে যেনেকৈ দিছোঁ ভুল হৈছে ক্ষমা জুইডাল নদিবা আৰু কাই ল মিতুক দিয়া হৈ গ'ল এতিয়া ভাতটো খাই লওঁ এয়া মাছৰ চব্জি অলপ লৈছোঁ এয়া মাটিমাহ দালি বেতগাজ মাটিমাহ আৰু এয়া ব্ৰইলাৰ চব্জি ইমানেই আৰু বেছি নাই তাকে ভাতটো খাই লওঁ ভাত খাই উঠিলোঁ এতিয়া আজিলৈ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰুনো কি ক'ম আৰু ইমানটোৱে বাই বাই টাটা গুড নাইট